তোমাক আঁতৰাই আজিৰ পৰা মোৰ মনটো ফৰকাল ফৰকাল লাগিছে। ধুমুহা গৰ্জনী যন্ত্ৰণাই কটোৱা জীৱন সংগ্ৰামত তুমি হেঙাৰ হৈ থিয় দিলা। আচলতে তুমি মোৰ জীৱনলৈ স্বাৰ্থ পূৰণ কৰিবলৈ নে অন্য কিবা অভিপ্ৰায় আহিছিলা বাৰু? ফেঞ্চি বজাৰৰ পোক লগা আমৰ দৰে তুমি মোক দলিয়াই পেলালা। তথাপিও পথাৰৰ পচন সাৰৰ দৰে ল পহীয়া শস্য হৈ থিয় দিলো। কিহক লৈ তুমি অহংকাৰ কৰা? সৌন্দৰ্য নে অন্য কিবা? তুমি শ্বাহজাহানৰ দৰে যদি কাৰোবাক বিচাৰি ফুৰিছা তেন্তে ভুল কৰিছা। কাৰণ তোমাৰ সৌন্দৰ্যত মত হৈ তাজমহল কোনে বনাব? প্ৰেম কিনিব নোৱাৰি। তুমি ভাবিছা নেকি ফেঞ্চি বজাৰৰ শ্বপিং মলত প্ৰেম কিনিব পোৱা যায়? পল্টন বজাৰৰ বাছ ষ্টেণ্ডত প্ৰেমৰ বজাৰ বহে। প্ৰেমে গজালি মেলে হৃদয়ৰ কোহে কোহে, হীৰা উপহীৰাৰ মাজেৰে। মানুহে টকাৰ জুৱা খেলে, তুমিতো মানুহৰ জুৱা খেলিলা। কেনেকৈ মানুহক মাৰিব পাৰি, কেনেকৈ মানুহক ফচাব পাৰি। তুমিতো নাজানা প্ৰেম মানে বিবাহ নহয়, প্ৰেম মানে সংসাৰ নহয়, প্ৰেম মানে ভাল পোৱাৰ একাৰি মাত। প্ৰেমৰ কাৰণে আমি জীয়াই আছো, নহলে আমি কোন? তুমি সঁচা কথা ক'ব নোখোজা, তুমি সঁচা কথা শুনিব নোখোজা। তুমি ভাবিছা নেকি AK-47ৰে সত্যক গুলিয়াই নিশেষ কৰি দিব পাৰি? নোৱাৰিবা, নোৱাৰিবা। তুমি সত্যই কেতিয়া আহি তোমাক চুৰমাৰ কৰি থৈ যাব গমকে নাপাবা। শাওনৰ প্ৰথম সোমবাৰ মোৰ কাৰণে হয়তো সত্যই শিৱ। আজিৰ পৰা মুকলি আকাশৰ তলত ফুৰিব পাৰিছো, তোমাক মনৰ পৰা আঁতৰাই। মোৰ যাত্ৰাপথত তুমিয়ে আছিলা কাঁইট হৈ। তোমাক আঁতৰাই বহুত সুখী অনুভৱ কৰিব পাৰিছো। মনটো ফৰকাল ফৰকাল লাগিছে, তোমাক যেন চিনিয়ে নাপাওঁ। কবি হিতেশ চন্দ্ৰ কলিতা, আবৃত্তি আৰু সংগীত ব্যৱস্থাপনা অনুপম দেউৰী।